নমস্কাৰ বন্ধুসকল, মই স্বাগতম জনাইছোঁ আপোনালোকে মোৰ ইউটিউব চেনেল আৰ্যগলৰ পৰা চাইছিলোঁ, য'ত আমি কালি 50জন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছোঁ। 50জন ছাবস্ক্ৰাইবাৰ, গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভোগালী বিহুৰ লৈ জনাইছোঁ। আৰু এই অতি কম সময়ত যিহেতু 50জন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছোঁ, আশা কৰিছোঁ আমি আগলৈ খুব কম ভিডিঅ'তে 1 মিলিয়ন কম, আমি 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ সোনকালে অতিক্ৰম কৰিম। গতিকে নিশ্চয় আপোনালোকে মই সহায় কৰিব। আৰু মই ক'ব বিচাৰোঁ যে ভুৱন বা অমিত বৰা তোমালোকে অলপ আচলতে তোমালোকৰ সাৱধান থকা, কাৰণ এজন আমি নতুন ইউটিউবাৰ জন্ম হৈছে। আৰু তেনেকৈ 50জন আমি কৰিছোঁ, আমি 50 মিলিয়ন কৰিম, কোনো ডাঙৰ কথা নহয়। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ আপোনালোক সকলো শেষত যে নিজৰ তোমালোকে পেশ্যন ফ'ল' কৰা, কাৰণ আজিকালি পেশ্যনৰ যুগ, আজিকালি নিজৰ পেশ্যন ফ'ল' কৰা যুগ। কাৰণ কলেজ গৈ কিডাল কৰিবা, আজিকালি চাৰ্টিফিকেট কোনো মূল্য নাই। তোমালোকে মা দেউতাই যদি কয় কলেজ যা, ভালকৈ পঢ়া শুনা কৰা, ডাক্তৰ ইঞ্জিনিয়াৰ, তেন্তে তোমালোক ক'বা যে আজিকালি সেই যুগ নাই, আজিকালি পেশ্যনৰ যুগ, নিজৰ পেশ্যন ফ'ল' কৰা যুগ। গতিকে তোমালোকৰ যদি নিজৰ ইচ্ছা আছে তোমালোকে কৰা। তোমালোকে কাৰোবাৰ যদি গান গোৱা ইচ্ছা গান গোৱা, ভিডিঅ' বনোৱা ইচ্ছা ভিডিঅ' বনোৱা। মই ইউটিউবাৰ হোৱা ইচ্ছা আছিল, ইউটিউবাৰ ইচ্ছা পূৰণ কৰিছোঁ আৰু মোৰ 50জন ছাবস্ক্ৰাইবাৰ হৈছে। আৰু গতিকে এনেকৈ মই সফলতাৰ শিখৰত হেৰি হৈছোঁ। গতিকে তোমালোকে নিজৰ পেশ্যন ফ'ল' কৰা, আৰু মই যিহেতু ইউটিউবাৰ, মই ইউটিউবাৰ নিজৰ পেশ্যন ফ'ল' কৰিম, আৰু মই আগলৈও এনেকৈ মোৰ ভিডিঅ' মানে এৰি থাকা তোমাক। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ, আৰু মই কোনো এনেকৈ মই ইউটিউব জগতৰ মই ডাঙৰ হ'ম বুলি আশা কৰিছোঁ। প্লিজ মোক সদায় কলেজ যাম, মোৰ একদম